Hey guys, welcome back to my YouTube channel. Okay, botortok moi channelor mala ala e Kokrajhar taune ঘুৰাবৰ মন গৈছে কি অভদ্ৰ বতৰ গাইছ চাওক ৰাতিপুৱা মই ষ্টেচনৰ পৰা ওলাই আহিছো আৰু এই ৰাতিপুৱাৰ দৃশ্য চাওক Kokrajhar চহৰৰ আৰু যাম বুলি ওলাইছিলো গাইছ একেবাৰে ৰাইমনা নেচনেল পাৰ্ক যাম বুলি ওলাইছিলো এই চাওক সাইকেল মাৰি আছো বৰ্তমান Kokrajharত কিন্তু বতৰ একেবাৰে অভদ্ৰ বতৰ বৰষুণ আহিলে টুটুকে বৰ্তমান বৰষুণ পৰিলে যদি বৰষুণ যদি পৰি থাকে তেতিয়া হলে মোৰ অৱস্থা কি হ'ব না জানো গাইছ চাওক ইফালে বাহিৰত বৰষুণ পৰিলে আৰু জিকি তিতিলুৱে অলপ কিন্তু ঠাণ্ডা যদি তিতু তেতিয়া হলে জ্বৰ উঠি যাব আৰু চাওক এইবিলাক বেগৰ চিনডালো ফাটি আছে উপায় নাই গাইছ এই বৰষুণ পৰিল সেইটো কাৰণে ইয়াত সোমাই আছো বৰ্তমান কিবা গাঁও আহিবলৈ গণ নাপাওঁ আগত এখন দোকান আছে দোকানত যাই সুধি আছো ৰ'ব বহুত পৰিল বৰষুণ ডাঙৰকৈ বৰষুণ পৰিল উপায় নাই গাইছ দোকান এখন আছে দোকানখনত আহিছো গাইছ দাদাৰ পৰা গম পালো এইটো ৰাস্তাৰে গলে ইফালে চেৰফাং গৰি পাম ন দাদা আৰু এইটো ৰাস্তাৰে গলে ইফালে কিছু দূৰ হয় কিন্তু তথাপিতো মই হার নামানো কেলা আৰু এইখিনি গাঁৱৰ নাম কি দাদা খাগৰাবাৰী বুলি কয় উপায় নাই বৰষুণত তিতিবতো নোৱাৰি ইয়াত বৰষুণত বৰ্তমান বৰষুণ এৰালৈকে ইয়াত বহি আছো বৰ্তমান গাইছ মই য'ত আছিলো ৰাতি ষ্টেচনত আছিলো ষ্টেচনৰ পৰা প্ৰায় 53 কিলোমিটাৰ হয় ৰাইমনা নেশ্যনেল পাৰ্কলৈকে আৰু বৰ্তমান য'ত আছো ইয়াৰ পৰা প্ৰায় 43 কিলোমিটাৰ হয় তো বৰষুণ যদি এৰে লাহে লাহে যাই থাকিম মই few moments later ওপৰত চাওক আকাশখন পুৱা কলা হৈ আছে আৰু ৰাস্তা চাওক বৰষুণেৰে তিতি আছে বৰষুণ বহুত জোৰে আহিছিল আৰু বৰষুণ যাক অহাৰ কাৰণে বৰষুণ পৰাৰ কাৰণে আৰু বেছি ঠাণ্ডা লাগিল তো উপায় নাই তথাপিতো হাৰ নামানো গাইছ বৰ্তমান আছো কচুগাঁৱত এইখিনি ঠাইৰ নাম কচুগাঁও আৰু ইয়াৰ পৰা প্ৰায় ৰাইমনা নেশ্যনেল পাৰ্ক আৰু 17 কিলোমিটাৰ মান আছে এইটো হ'ল মেইন হাইৰোড ইয়াৰ কাষতে জিৰণি চৰা আছে এটা এইটো জিৰণি চৰাত বৰ্তমান ৰেষ্ট কৰি আছো কাৰণ বাহিৰত বহুত বেছি বৰষুণ পৰিছে বেছি বৰষুণো পৰা নাই কিন্তু তথাপিতো বৰষুণ পৰি আছে আৰু তো অলপমান ভাগৰ লাগি আছে যেহেতু ইয়াত অলপ ৰেষ্ট কৰি আছে গাইছ এইখিনি ঠাইতে এটা ধুনীয়া মন্দিৰ আছে যিটো মন্দিৰৰ নাম মহামায়া মন্দিৰ বুলি মন্দিৰটো আছে আগত ইফালে গাইছ মহামায়া মন্দিৰ বাহিৰৰ পৰা দেখুৱালো কাৰণ ষ্টেচনত আছোতো অলপ লেতেৰা হৈ আছো মানুহটো গা তা ধোৱা নাই মন্দিৰত নোসোমাও দূৰৰ পৰা সেৱা এটা ললো আৰু বৰষুণ অলপ এৰিল ডাইৰেক্ট নন ষ্টপ পেডেল মাৰিম 17 কিলোমিটাৰ তাৰপিছত পাই যাম ৰাইমনা নেশ্যনেল পাৰ্ক বৰ্তমানে বৰষুণ পৰি আছে চাওকে বৰষুণ এৰাৰ নামে লোৱা নাই অলপকে বৰষুণ জিকিলোৱে মোক চাও এইবিলাক জিকেটটো জিকিলে প্ৰায় কিন্তু তথাপিতো নৰখাকে প্ৰায় আহি আছো আৰু এইখিনি ঠাইত অলপমান মানে ৰেষ্ট ললো অলপ মুতিলো অলপ মূত্ৰ বিসৰ্জন কৰিলো ৰাইমনা নেশ্যনেল পাৰ্ক ইয়াৰ পৰা আৰু বেছি দূৰ নহয় ইয়াৰ পৰা বেছি দূৰ নাই আৰু ইয়াৰ কাষতে দুই এক ঘৰ আছে এই এক ঘৰ আছে সিফালে ঘৰ আছে আৰু আগত সিফালে ঘৰ মান আছে আৰু এইখিনিতো মানুহৰ ঘৰে নাই আগত বহুত দূৰত আছে মানুহৰ ঘৰ আৰু এই চেণ্ডল ফাটি আছে ইফালে বৰষুণৰ জিকি আছে চলা লম্পেণ্টবিলাক মোৰ তো ইয়াৰ উপায় নাই এক্সপিৰিয়েঞ্চ জীৱনটো নতুন এক্সপিৰিয়েঞ্চ ল'ব লাগে গাইছ বাহিৰত বহুত বেছি বৰষুণ পৰি আছে আৰু চাইকেলখন ইয়াতে থলো তো যেহেতু বহুত বৰষুণ পৰি আছে সেইটো কাৰণে ইয়াত সোমালো আৰু এইখিনি ঠাইৰ নাম কি দাদা এইখিনি ঠাইৰ নাম কি এইখিনি ঠাইৰ নাম হ'ল চৰাইবিল আৰু দূৰৰ পৰা এই জুইকুৰা দেখিলো আৰু ঠাণ্ডাত বহুত কঁপি আছো চাওক এই জেকেটটো জিকি অৱস্থা নাই তো চাইকেলখন ইয়াত সোমাই থলো আৰু অলপ টাইম দাদাৰ লগত আৰু এইফালে খুৰা হ'ব খুৰাৰ লগত অলপ ইয়াত জুই পুৱাম আৰু মোবাইলত চাৰ্জ নাই মোবাইলত চাৰ্জ দিব পাৰিম নেকি ভিতৰত বা গাহৰি পুৰি আছে দেখোন চাৰ্জাৰ আছে তো গাইছ লগ পাই আছো অলপ পিছত তো মোবাইলটো কিছু সময় চাৰ্জ দিওঁ আৰু তাতে অলপ টাইম জুই পুৱাম মই গাইছ ইয়াতে আহি পাইছিলোঁ প্ৰায় 11:30 বজাত আহি পাইছিলোঁ আৰু এতিয়া হৈছিল প্ৰায় 3:05 আৰু এতিয়াহে অলপমান বৰষুণ জাকি দিল কিন্তু লাভ নহ'ব গাইছ ইয়াৰ পৰা আৰু কিছু দূৰে আছে ইফালে ৰাইমনা নেশ্যনেল পাৰ্কলৈকে বহুত দূৰে আছে ইয়াৰ পৰা আৰু সেইফালে মানুহৰ ঘৰ আৰু প্ৰায় নাপাওঁ সেইফালে ঘন জংঘল পাম সেইটো কাৰণে আজি ইয়াতে থাকিম ৰাতি কিন্তু বৰ্তমান দোকানত মানুহ নাই ইয়াত মালিকো নাই ইয়াত থকাৰ কাৰণে মোক পাৰ্মিশ্যন নিদিব কিজানি কিন্তু চাওঁ কি হয় বৰ্তমান বৰষুণ যাক এৰাৰ লগে লগে মই বাহিৰত ওলালোঁ চিটাৰ পৰা গাইছ বাহিৰত ওলাবই পৰা নাই আৰু ইয়াত মই কোনো টেনশ্যন নাই ইয়াতে শুই থাকিব পাৰি ইয়াত যদি শুব যদি নিদিয়ে তেতিয়াহ'লে আগত গাইছ এইটো হ'ল এটা পুলিচ থানা এইটো তো সেই পুলিচ থানাতো যাই কেনে শুব পাৰিম তাতে চাওক কিমান বতাহ মিলি আছে আৰু বৰষুণ পৰি চাওঁ এইবিলাক পুৰা একদম পানীয়ে হৈ গৈছে এইবিলাক আৰু বৰষুণ আহিব কিজানি আকাশখন পুৰা কলা হৈ আহিছে আৰু ইমান ঠাণ্ডা বতাহ মাৰিছে গাইছ চাওকে
বা হালি আছে অৱস্থা নাই আৰু গাইছ ইয়াত বয়াকে বেয়াকে ফাঁচি গ'লো একো পেটত একো বস্তুৱে পৰা নাই তো এইটো কাৰণে আগৰ এখন দোকান এখন পাইছোঁ আগত দেখা সেই দোকানখনত যাই কিবা অলপ খাই ল'ম তাৰপিছত আজি থকাৰ কাৰণে ব্যৱস্থাখিনি কৰিম অলপ পিছত এইফালে মানুহ ঘৰো আছে এইফালে মানুহৰ গাঁও আছে এইফালে পৰা যায় থকাৰ কাৰণে সুবিধা ইফালে পাম কিজানি মানুহ ঘৰত দিব পাৰে যদি নিদিয়ে তেতিয়াহ'লেতো পুলিচ থানাত যাব পাৰিম আৰু এখন কিবা সৰু এখন বজাৰ চক ইয়াতে কিবা অলপ খাই ভাতটোতো নাপাম গাইছ উপায় নাই আজি ভাত আজি লঘন উপায় নাই এইবিলাক বিস্কুট খাই কেক খাই আজি শুই থাকিম Few moments later. গাইছ ফাইনেলি আজি থকাৰ কাৰণে ৰাতি থকাৰ কাৰণে আজি সুবিধাখিনি পাই গ'লোঁ এই আগত যে দাদা জল যে আছে কিবা বাচি আছে তো দাদা ঘৰতে আছে থাকিম ৰাতিটো আৰু দাদাই কিবা কিনি আছে ফটাফট ক'ব নেকি আজি অতি দিব হ'ব এতিয়া বজাৰ কৰি আছে ইয়াত গণেশগঞ্জ স্কুলত দাদাই শিক্ষকতা কৰে ইয়াতে আৰু দাদাৰ স্কুলখনত বৰ্তমান কাম চলি আছে সৰস্বতী পূজাৰ কাৰণে অহাকালি সৰস্বতী পূজাৰ কাৰণে আৰু দাদাই ইয়াতে মাষ্টৰ কৰে আৰু দাদাৰ ঘৰতে আজি ৰাতিটো থাকিম চাবৰ কাৰণে আহিলোঁ আৰু সৰস্বতী পূজা ইয়াতে খাম बेयावनो मास्टार मावो हा बेनिफ्राय आङो सरस्वती फुजा गाबोननि थाखाय खामानि मावगासिनो दङ আৰু গাইছ ইফালে ফাইনেলি বৰ্তমান ভাতৰ গাখীৰ আগত আছে আৰু দাদা ইফালে ভাত খাই আছে আৰু দাদাৰ ঘৰতে আছোঁ বৰ্তমান আৰু সোনকালে বৌয়ে সোনকালে ভাতখিনি বনাই দিলে কাৰণ দুপৰীয়া আকৌ ভাত খোৱা নাছিলোঁতো তো দাদাই ধুনীয়াকৈ এইখিনি মই হেল্প কৰি দিছিলোঁ মটৰ আছে দালি আছে আৰু ইফালে আছে বহুত আইটেম কিবা কিবি ভাগ্যৱান গাইছ নহ'লে আজি ৰাতি লঘন গ'লেহেঁতেন মোক Few moments later. গাইছ ৰেডি বিচনা পূৰা পাৰি লৈছোঁ আৰু দাদাৰ এইটো পুতেক ইয়াৰ লগত শুই আছোঁ আজি ষ্টেচনত এই দুৰাতি কটালোঁ ষ্টেচনত অলপো টোপনি অহা নাই মোৰ টোপনি অহাটো ভালেই হোৱা নাই চকু টুকু বেয়া লাগি আছে মূৰৰো বিষ উঠি আছে আৰু অহাকালি জমদুৱাৰত যাম জমদুৱাৰ মানে অহাকালি ৰায়মনা নেশ্যনেল পাৰ্ক যে আছে ৰায়মনা নেশ্যনেল পাৰ্কত যাম তো বৰ্তমান শুৱাৰ গাইছ অহাকালি লগ পাইছোঁ ৰাতিপুৱা গুড নাইট The next day. গাইছ এতিয়াহে বৰষুণ যাই গেৰিল আৰু প্ৰায় সময় হ'ল 1:30 বাজিল আৰু এতিয়াহে চাওক ৰ'দ দিছে বহুত শান্তি পাইছোঁ বৰষুণ যাই গেৰিল যে আৰু গাইছ আজিৰ দিনতে হেপী সৰস্বতী পূজা চবকে সৰস্বতী পূজাৰ মানে শুভকামনা জনালোঁ যোৱা নহ'ল স্কুল কলেজটো নাই বৰ্তমান ইয়াতে শুই আছোঁ বৰষুণ এতিয়াহে এৰিলটো স্কুলৰ ওচৰতে স্কুল এখন আছিল তাতে যোৱা নহ'ল তাৰপিছত এতিয়া অলপ গা পা ধুই অলপ পিছত সেৱাটো কৰি ল'ম হেপী সৰস্বতী পূজা গাইছ হেপী সৰস্বতী পূজা The next day. গাইছ আজিহে ইয়াৰ পৰা ওলালোঁ ইয়াতে থকা প্ৰায় 2 দিনে হ'ল যোৱাকালি দিনটোতো সৰস্বতী পূজাৰ দিনা কেৱল ধাৰাসাৰ বৰষুণ সেইটো কাৰণে বাহিৰত ওলোৱাই নহ'ল আৰু ফাইনেলি আজি ৰ'দ দিছে চাওক কি ধুনীয়া বতৰ তো ফাইনেলি ওলালোঁ আৰু দাদা এইফালে বাজে বৌ আৰু এইফালে আছে দুটা ভাই লাজ কৰি সোঁতে তো গাইছ ইয়াৰ পৰা যাবৰ মন নাছিল বহুতখিনি মৰম পালোঁ ইয়াৰ পৰা কিন্তু উপায় নাই দাদা ঠাণ্ডা কেনা উপায় গিয়া দাদা আৰু উনা ফিকেন মালা বানা কোকৰাঝাৰ ৰায়মনাৰ ওচৰত টেনশ্যন নাই আৰু ঘৰৰ দৰে হৈ গৈছে গাইছ আৰু বহুতখিনি মৰম কৰিছে পুৰা ঘৰৰ দৰে মানে প্ৰথমতে আহোঁতে অলপমান লাজ এটা ভাব হৈ আছিল কিন্তু বৰ্তমান এই 2 দিন থাকিলোঁ যিহেতু পুৰা ফ্ৰী হৈ গৈছে পুৰা ঘৰৰ দৰে লাগি আছে আৰু এইফালে চাইকেল পুৰা ৰেডি গাইছ ইয়াৰ পৰা যাম আজি ফাইনেলি ৰায়মনাৰ ফালে তো গাইছ ফাইনেলি আমি আহি পালোঁ চাওক আগত আছে ৱেলকাম টু ৰায়মনা নেশ্যনেল পাৰ্ক ৰায়মনা নেশ্যনেল পাৰ্ক ফাইনেলি আহি পালোঁ আৰু ভিতৰত ইফালে SSB কেম্প এটা আছে SSB কেম্পত SSB জোৱানৰ ছাৰৰ লগত সুধিলোঁ ইফালে যোৱাৰ কাৰণে পাৰ্মিশ্যন দিয়া নাই বৰ্তমান চাওক গেট বন্ধ হৈ আছে আগত সেইখন ৰায়মনা নেশ্যনেল পাৰ্কৰ মেইন গেটখন আৰু সেইফালে এণ্ট্ৰি নাই বৰ্তমান সেইফালে বন্ধ কৰি থৈ দিছে কিন্তু এইফালে জমদুৱাৰ পিকনিক স্পট ইয়াৰ পৰা কিছু দূৰ আছে আৰু এইটো ৰাস্তাতে চিধা এইফালে যাব পাৰি বুলি কৈ আছে কিন্তু ভিতৰত সিফালে সোমোৱাৰ কাৰণে এলাও নাই তো যিমান পাৰোঁ সিফালে চাই আহিম নে কি কয় ৰায়মনা নেশ্যনেল পাৰ্কত চাব লগা মেইন ডেষ্টিনেশ্যনবিলাকৰ ভিতৰত ইয়াত আছে জমদুৱাৰ বামুণী এইবিলাক চাওক এইখন চাই লওক ইয়াত আহিলে এইবিলাক ঠাইত আহিব এইবিলাক ধুনীয়া ডেষ্টিনেশ্যন ৰায়মনা নেশ্যনেল পাৰ্কত চাব লগা তো বাই বাই দিওঁ সিফালে যাওঁ ৰায়মনা জমদুৱাৰ পিকনিক স্পটৰ ফালে গাইছ এইটো চাইডে আছে চাওক ইফালে লিখি থোৱা আছে জমদুৱাৰ বামুণী তো কিবা ইক' কেম্পো আছে সেইটো চাইডে বলকচোন গাইছ এইটো চাইডে কি আছে এবাৰ চাই আহোঁ
আৰু এই কাষতে দোকান কেইখনমান আছে ধুনীয়া তাতে যি লাগে যিকোনো বস্তু খাব পাৰিব যদি ভোক লাগে গাইজ বৰ্তমান ঠাইটো এনেকুৱা দেখি চাওক সিফালে আৰু আগত ইফালে পাহাৰ দেখা পাই আছোঁ এখন ধুনীয়া পাহাৰ দেখা পাই আছোঁ তো গাইজ খোলা খুলিকৈ ক'লোঁ ৰায়মনা নেশ্যনেল পাৰ্কৰ বৰ্তমান চাব লগা একো দেখা পোৱা নাই মই কিন্তু জমদুৱাৰ বুলি ইফালে চাওক আগত এই জমদুৱাৰ ৰড ক্লজ হৈ আছে বৰ্তমান আৰু সামনে হোৱা সুধি চালোঁ গাইজ ইয়াৰে মানুহক তো ইফালে বোলে সোমোৱাৰ পাৰ্মিশ্যন নাই এইটো চাইডে জমদুৱাৰ যায় আগত চাওঁ ইফালে জমদুৱাৰ ৰড ক্লজ আহি কি গাইজ ফাইনেলি আহি পালোঁ আৰু এইটো ৰাস্তা ইফালে বৰ্তমান নো এণ্ট্ৰি হৈ আছে এইটো ৰাস্তাৰে সিফালে আগত গ'লে এটা ধুনীয়া ঠাই দেখা পালোঁ হয় দাদাৰ পৰা জনাব দাদাই মানক নাই बेनिफ्राय जोङो रेन्जनिफ्राय एन्ट्रि खालामाबा जों बेनिफ्राय हाबनाय जाया बेनि थाखायनो बिथोरखौ हाबनाय जानाय नङा গাইজ আমাৰ ভুল হ'ল আগতে ইফালে পাৰ্মিশ্যন এখন লৈ আহিব লাগিছিল তাতে ৰায়মনা নেশ্যনেল পাৰ্কৰ ওচৰতে লেফ্ট চাইডে হয় এটা মানে ডাঙৰ এটা ফৰেষ্ট ৰেঞ্জ না ফৰেষ্ট ৰেঞ্জৰ এটা কেম্প এটা আছে তাৰ পৰা পাৰ্মিশ্যন লৈ আহিলে মানে এখন পাৰ্মিশ্যন কাৰ্ড দেখা আনিলেহে এইফালে মানে এণ্ট্ৰি দিয়া হয় এনে মোৰ অনা নহ'ল যিহেতু বৰ্তমান এণ্ট্ৰি ইফালে নাপাম আৰু এইফালে মেইন পুৰণা জমদুৱাৰ পিকনিক স্পট বেছি কি জানি ओमफ्राय दाथ' बन्द' ना दाथ' बन्द' जाहैबाय बन्द'आनो जासै दा बेलासिबा मानसि फैगोन आरो बिदिनो जाला लोंला फैग्राफोर आरो सिगां थांबाथाय भुटाननि माबा मोनगोन नामा सिमाखौ नुगोन नामा बेजों थाङोबाथ' भुटान आर्मि थायो भुटान आर्मि एसएसबि केम्प बानायनाय लोगो लोगो जोंनिफ्राय माबा केम्प माने आइबि बांला दं ससे थांबानो भुटान आर्मि গাইজ ইফালে অলপমান দূৰ গ'লে ইফালে ভূটান মানে পাই যাম আৰু ভূটানৰ আৰ্মিবিলাকে সিফালে প্ৰায় ডিউটি দি আছে আৰু বৰ্তমান যিহেতু গমাই পাইছে ভূটান লকডাউনত আছে সেইটো কাৰণে সিফালে সোমাবৰ কাৰণে বৰ্তমান পাৰ্মিশ্যন দিয়া হোৱা নাই আৰু যদি আপোনালোকে যদি ৰায়মনা নেশ্যনেল পাৰ্কৰ ভিতৰত যদি ইফালে যদি সোমাব বিচাৰে তেতিয়াহ'লে তাতে কেম্প এটা আছে ফৰেষ্ট কেম্প ৰায়মনা নেশ্যনেল পাৰ্কৰ ওচৰতে তাৰ পৰা এখন পাৰ্মিশ্যন লিখি আনিব লাগিব তেতিয়াহে দাদাকেইজনে সিফালে সোমোৱাৰ কাৰণে পাৰ্মিশ্যন দিব নহ'লে নিদিয়ে গাইজ এই গোটেইখিনি হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক ইয়াৰ পৰা আৰু সিফালে পুৰণা পিকনিক স্পটটো আগত আছে তো সেই পুৰণা পিকনিক স্পটটোলৈকে যাম গাইজ বৰ্তমান এখন ব্ৰিজৰ ওপৰত আছোঁ আৰু ইফালে চাওক এইখন পাহাৰ আৰু এই গোটেইবিলাক ৰায়মনা নেশ্যনেল পাৰ্কে হয় তাৰ পৰা ধুনীয়া এটা দৃশ্য দেখা পালোঁ কাৰণে ইয়াত ৰ'লোঁ আৰু খুৰা এই কি কয় এই নদীটোৰ নাম কি ডাইনেমাৰী বুলি কয় আৰু ইফালে পিকনিক স্পটটো কিমানমান দূৰ আছে আৰু 1.5 কিলোমিটাৰ আছে আৰু ধুনীয়া ঠাইখিনি ভালে লাগি আছে বহুত Moments later. আহি পালোঁ ইফালে চনকচ ইক' কেম্প ঠাইখিনি এনেকুৱা দেখি চনকচ ইক' কেম্প আগত কিবা এটা কেম্পো দেখা পাই আছোঁ সোমাই যাওঁ কি হয় দেখা যাওক ইয়াত মানুহ নাই নেকি বৰ্তমান ভিতৰত মানুহ আছে নে নাই ডিউটি তলাই গ'ল বাৰু গোটেইকেইজনে ডিউটি তলাই গ'ল নেকি অঁ আৰু আগতে জমদুৱাৰৰ পিকনিক স্পটটো কি এইটোৱে নেকি পুৰা অঁ অঁ আৰু এইফালে এই যি দেখা পাইছে আকৌ এইফালে কি মানুহ ঘৰ নেকি ইফালে অঁ সেইবিলাকৰ ঘৰ বাৰু চাইকেলখন ইয়াত থাকক মই অলপমান নদীটোৰ পৰা আহোঁ ফুৰি গাইজ এই জমদুৱাৰৰ ফটো এখন দিছোঁ মই সেইটো ঠাইটো হ'ল সিফালে সেইটো বৰ্তমান ট'টেলি ক্ল'জড আৰু এইখিনি ঠাইত আগত ইফালে নদী এটা দেখা পাইছোঁ আৰু এইখিনি যিটো ঠাই এইটো ঠাইটোৰ নাম চৌধুৰী ঘাট নে এটা অঁ এইখিনিতে চৌধুৰী ঘাট যিহেতু জমদুৱাৰৰ মেইন সেইটো পিকচাৰটো দিয়া আছে তাতে চাব সেই পিকচাৰটো সেইটো ঠাইত জমদুৱাৰ বুলি কয় সেই ঠাইটোত বৰ্তমান যাব নিদিয়ে কিন্তু এইখিনি ঠাইত বৰ্তমান মানুহবিলাকৰ ভিৰ হয় আৰু যিহেতু জমদুৱাৰ বৰ্তমান বন্ধ আছে সেইটো কাৰণে এইখিনি ঠাইত আহে এইখিনি ঠাইৰ নাম চৌধুৰী ঘাট বুলি এইখিনি ঠাইখিনিও বহুত ধুনীয়া ভালে ইফালে ধুনীয়া পাহাৰ এখন দেখা পাই আছোঁ আগত তাৰপিছত ইফালে আগত এটা ধুনীয়া নদী এটা গাইজ ঠাইটো হৈছে এনেকুৱা ইফালে নদী এখন ধুনীয়াকৈ নদী এখন বৈ গৈ আছে তাৰপিছত ইফালে আগত চাওক পাহাৰখনৰ দৃশ্য কি মজা দৃশ্য আৰু আগতেই আগত চাওক এইটো বৰফ পৰি আছে নেকি গাইজ ঠিক নাই বৰফ পৰিব পাৰে তাতে বগা হৈ আছে মানে জিলিকি আছে ৰ'দৰ পোহৰত মই আছোঁ ৰায়মনা নেশ্যনেল পাৰ্কৰ ওচৰত আৰু এইটো হৈছে ফৰেষ্ট অফিচ আৰু ইয়াৰ পৰা এলিফেণ্ট চাফাৰী আৰু জীপ চাফাৰী কৰিব পাৰি দাদা এজন আছে দাদাজনৰ পৰা জানিম সবিশেষ দাদা ইয়াৰ পৰা এলিফেণ্ট চাফাৰী জীপ চাফাৰী কৰাৰ সুবিধা আছে নেকি বহুত সুবিধা আছে মানে ইয়াতে যাইলে জিপচি ভাড়াটো 3,000 4,000 মান আছে 4,000 মান পৰি যাব এখন জিপচি ল'লে হয় তাৰপিছত কিমানখিনি ভিতৰলৈকে নিব এইটো মোটামুটি 40-50 কিলোমিটাৰ আৰু ইফালে জমদুৱাৰ বন্ধ নেকি বৰ্তমান আৰু জমদুৱাৰো পাব আপোনালোকে জমদুৱাৰলৈকে নিলে
কিমান মান ল'ব পইচাটো জোনটাত মান লইলে এই ৰাস্তাত ঘূৰিলে 4,000 পৰিব 4,000 পৰিব আগতীয়াকে বুকিং কৰি আহিব লাগিব নেকি হ'ব জমদাৰলৈকে যদি যায় প্ৰায় 3500-3000 ভিতৰত জীপ চাফাৰী কৰাৰ সুবিধা আছে আৰু গমে পালে এলিফেণ্ট চাফাৰী কৰাৰ সুবিধা আছে বোলে এলিফেণ্ট চাফাৰী পেলাই ভিতৰৰ পৰা কৰিব পাৰিব গল্ডেন লংগুৰ আৰু গাইজ গমেইটো পাইছে ৰায়মনা নেশ্যনেল পাৰ্ক কিহৰ কাৰণে বিখ্যাত গল্ডেন লংগুৰৰ কাৰণে বিখ্যাত আৰু ভিতৰত সোমালে ইফালে বহুত জীৱ জন্তুৰ লগতে গল্ডেন লংগুৰ বিশেষকৈ দেখা হ'ব আৰু যদি আহে ইয়াত প্ৰথমতে এইটো অফিচতে দেখা হ'ব ৰায়মনা নেশ্যনেল পাৰ্কৰ মানে মেইন এণ্ট্ৰি যিটো গেট আছে সেই গেটৰ কাষতে এইটো এটা ফৰেষ্ট অফিচ আছে এই ফৰেষ্ট অফিচত কণ্টেক্ট কৰি আহিব আৰু ইয়াৰ পৰা ভিতৰত সোমাই এনজয় কৰিব পাৰিব ৰায়মনা নেশ্যনেল পাৰ্কৰ সৌন্দৰ্যতাখিনি আৰু গাইজ নেক্সট টাইম ইয়াত আহি জীপ চাফাৰী কৰিম এবাৰ জীপখনত বহি চালোঁ আৰু দাদা আপোনাৰ নাম্বাৰটোতো ল'লোৱে আৰু দাদাৰ নম্বৰটো গাইজ ডিছক্ৰিপশ্যনত দিয়া আছে ইয়াত জীপ চাফাৰী কৰিব আহিলে দাদাৰ লগত কণ্টেক্ট কৰি আহিব আৰু দাদাই ধুনীয়াকৈ গোটেইখিনি মানে এক্সপ্ল'ৰ কৰাব গোটেইখিনি ৰায়মনা নেশ্যনেল পাৰ্ক সমাপ্ত কৰোঁ যদি ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গাইজ বহুত ছাপৰ্ট কৰক আচলতে কাৰণ ছাপৰ্ট কৰিলে তেতিয়াহে আমি জছটো পাম আৰু জছ পালে আৰু বহুত নতুন নতুন ঠাইত গৈ ভিডিঅ' বনাম পিছলৈকে প্লেনিং কৰি থৈ দিছোঁ মাত্ৰ আপোনালোকৰ কিছু ছাপৰ্ট লাগে